মোৰ চেনেললৈ আপোনালোকক বহুত ওয়েলকাম জনাইছোঁ। মই আজি কলৈলৈকে যাম সেইখনলৈকে চাব। অক্সিজেনৰ অভাৱত বহুত মানুহ মৃত্যুৰ মুখত পৰিছে। যিহেতু অক্সিজেন নাই, কৰোনা ভাইৰাছ হৈ আছে, আপোনালোকে গছপুলি ৰুবহে, গছ নাকাটিব। দিব মই গছপুলি ৰুবলৈ গৈ আছোঁ। মাহীহঁত মোৰ পিছে পিছে স্কুটি লৈ আহি আছে। দেখিছেনে? বহুত ভাল লাগিছে। মোৰ চেনেলটো যদি ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো শেষলৈকে চাব। মেংগ' পুলি ৰুইছোঁ মই 1 কিলোমিটাৰ দূৰলৈ। মোৰ অতিকে মৰমৰ দেৱান বৰ্তা মোক গাঁত খান্দি দিছে। মাহীহঁতে সহায় কৰি দিছে। আৰু এটা মেংগ' পুলি ৰুম মই। এইটো মই পূজা গছৰ পুলি ৰুইছিলোঁ। পুলিটোত পানী দিবলৈ সহায় কৰি দিছিলে। প্ৰতি বছৰে আপোনালোকে গছ নাকাটিব। মোক ভণ্টি মাহীয়ে নাম লিখি দিছিলে। মই ডাঙৰ হ'লেও চিনি পাব পাৰোঁ। বিয়ে মোক বেৰাটো দি দিছিলে। পুলিটো তেতিয়াহে মই চিনি পাম, ভাল কৰিব পাৰিম। মোৰ চেনেলটো যদি ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।